নমস্কাৰ বন্ধুসকল, মানে কি হৈছে কথা এটা কওঁ হা, বেয়া নাপাব। মানে একচাম মানুহ আছে, সেই যে মানুহৰ কাৰণে শান্তি নাইবে। মানে কি আমাৰ দৰে মানে কি দুখীয়া সাধাৰণ মানুহ যদি বস্তু এটা যদি কেনে ব্যৱহাৰ কৰিবাই হওক বা পিন্ধিবৰ কাৰণেই হওক, মানে কি ব্যৱহাৰৰ কাৰণে হওক, মানে যে প্ৰয়োজনীয় বস্তু এটা যদি আনো, বস্তুটো এনেই ধৰি লওক দামটো যদি বস্তুৰ দাম যদি মানে কি 2000 হওক, বস্তুৰ দাম ধৰি লওক 2000 টকা, মানে কি 2000 টকা হ'লে এতিয়া আমাক যদি কোনোবা কাষৰ বস্তু এটা নতুনকৈ আনিলে আমাৰ মানে কি গাঁও এৰিয়াত হওক বা চহৰ এৰিয়াতে হওক, মানে কি কাষৰ মানুহ হওক বা লগ বন্ধু সোধেই যে বাবা বস্তুটোৰ দাম কিমান ল'লা। মানে কি আমি দুখীয়া মানুহখিনি যদি বস্তুখিনি আনো, কোনোবা এটা যদি সুধিলে আগত দেখিৰ মানুহ কোনোতে আমি যদি ৰিয়েল দামটো কওঁ যে 2000 লৈছে, 2000 ল'লে, সেনেকৈ ক'লে কি ক'ব জানানে? সন্মুখৰ মানুহজনে সোধাজনে ক'ব বকা চোদা 2000 লৈছে, এই বস্তুটো বেপাৰী অমুকত দেখি, এই বস্তুটো তমুকত দেখি, এইটো তোক ঠগাইছে অমুক তমুক। মানে কি সি মানে কি তাৰ কনফিডেঞ্চৰ পৰা মানে এনেকুৱাকৈ ক'ব, মানে কি সিহে জানিব গ'লে বৰ ডাঙৰ উদ্যোগপতিহে, সিহে জানিব, মানে কি চব জানে আৰু মানে কি আমি নাজানো আৰু আমি কিনা মানুহ মানে কি একদম বকা চোদা আৰু এনেকৈ কিছুমান কথা কয় বে। কিন্তু ধনী মানুহ এজনে যদি বস্তু এটা যদি কিনি আনিলে যদি সি যদি ফুটানি মাৰিও যদি কয় যে মানে 2000 টানা বস্তুটো যদি সি যদি 3500 বুলিও কয়, ফুটানি মাৰিও যদি কয়, তেতিয়াহ'লে মানে কি সি কি কৰিব, যিজন মানুহ সোধে আৰু সোধা মানুহজনে ক'ব অঁ ল'বই দে, সেনেকৈ কৈ পেলাই সি আৰু 4টাৰ আগত ক'বহে যে অমুক মালদাৰে অমুক মালিকে অমুক আনিছে, সি ইমান দামী বস্তু আনিছে, সি 4টাক কৈহে পৰিব। কিন্তু আমি যদি বস্তু এটা ব্যৱহাৰ কৰিব লাগি যদি আনো, আমি যদি দামটো কওঁ 1500 টানা বস্তুটো মানে কি 1500 বুলি ক'লেও মানে কি গালিহে পাৰে। কেলা কি যে মানুহ, সেইগিলাখান মানুহৰ কাৰণে মানে কি আপোনালোকে এটা অপশ্যন মানে কি এটা টিপছ দিব বিচাৰিছোঁ। যদি আপোনাক যদি এনেকৈ বস্তু মানে কিনি আনিলে ৰিয়েল দাম কোৱাৰ পিছতো যদি মানে কি আপোনাক যদি ডাউন দিয়ে, আপোনালোকক মানে কি আপোনালোকে উল্টা খৰ মাৰিব পৰাকৈ মই এটা অপশ্যন দিওঁ। মানে কি কৰিব লাগে, আপোনালোকে বস্তু যদি 1500 টকাত কিনি আনে, আপুনি সেই বস্তুটো 1100 বা 1000, মানে কি একদম মানে কি বস্তুটো মাৰ্কেটত নাপোৱা দামটো কৈ দিব লাগে। মানে কি কৈছেনে, মাৰ্কেটত নাপোৱা দাম ক'ব দিছোঁ। আপুনি ধৰি লওক 1500 কিনি আনিলা, আপুনি বস্তুটোৰ দাম 1900 সেনেকৈ কৈ দিব লাগে। তেতিয়াহ'লে মানে কি তাৰ মুখৰ মাত বন্ধ হৈ যাব, আৰু প্লাছ মানে কি তাক যদি এই বস্তুটো প্ৰয়োজন হয়, মানে কি আপুনি অনা বস্তুটো যদি তাক প্ৰয়োজন হয়, তেতিয়াহ'লে মানে কি সি মাৰ্কেটত পাগলা গৰু বিচাৰাৰ দৰে বিচাৰি মৰিব লাগিব একচুৱেলি, মানে গম পাইছেনে? সেনেকৈ দিব লাগে।